কি ৰে লাভ গুৰু ক'ত গৈ আছা? আৰু নকবি, গাৰ্লফ্ৰেণ্ডৰ লগত দেখা কৰিবলৈ। তাই মোৰ কাৰণে খোৱা লোৱা বাদ দি বহি আছে। অ' বাপ্পা হেৰে, গাৰ্লফ্ৰেণ্ডৰ লগত দেখা কৰিবলৈ গৈ আছা? তো কি লৈ গৈ আছা? যোৱা ৰাতি উজাগৰে থাকি তাইৰ বাবে এখন লাভ লেটাৰ লিখিছোঁ। সেইটোৱে আজি গিফ্ট দিম বুলি ভাবিছোঁ আকা। তোৰ যদি একো প্ৰব্লেম নাথাকে তেন্তে তোৰ লাভ লেটাৰটো অলপ পঢ়ি শুনোৱা না মোক। নাই একো প্ৰব্লেম নাই, তইতো মোৰ বেষ্ট ফ্ৰেণ্ড। তোক নকলে মই কাক কম? কোৱা তেন্তে কি লিখিছা অলপ শুনো। মই প্ৰথমে যিটোৰে আৰম্ভ কৰিছোঁ সেয়া হ'ল ডিয়াৰ মাই বেষ্ট। অ' মাক্কা ৰে, তাৰপিছত শুনোৱাচোন। ডিয়াৰ মাই বেষ্ট, প্ৰথমে জনাওঁ ডেটল চাবোনৰ মাজত জীৱাণুমুক্ত মৰম। আশা কৰোঁ পঞ্চ পাউডাৰৰ দৰেই ভালেই আছা। মই তোমাক ক্লিনিক প্লাছৰ দৰেই পচন্দ কৰোঁ। তোমাৰ অবিহনে মোৰ জীৱনটো চাইনা মোবাইলৰ দৰেই মূল্যহীন। আৰু বেছি লিখি তোমাৰ ফেয়াৰ এণ্ড লাভলি ক্ৰীমবোৰৰ মূল্যৱান সময় নষ্ট কৰিব নিবিচাৰোঁ। অ' মাৰে, কৃষ্ণ কৃষ্ণ। এতিয়াও শেষ হোৱা নাই। ইয়াৰ পিছত কি লিখিছোঁ শুনা। ইয়াৰ পিছত হৈছে মই কেতিয়াও পত্ৰ লিখা নাই, সেয়ে যদি কোনো ভুল হৈ থাকে তেন্তে সাৰ্ফ এক্সেলেৰে মুছি পেলাবা। আৰু যদি হাঁহি উঠে তেন্তে ভাল কলগেটেৰে দাঁতকেইটা ব্ৰাছ কৰি ল'বা। মোৰ পত্ৰ পঢ়ি যদি তোমাৰ মাথা গৰম হৈ যায় তেন্তে নৱৰত্ন কুল তেলেৰে মাথা ঠাণ্ডা কৰি ল'বা। ইটি তোমাৰ টপচেম চিমেণ্টৰ দৰে মজবুত ভালপোৱা। চমৎকাৰ লিখিছা, এইবাবেতো মই তোক লাভগুৰু বুলি মাতোঁ। তই যদি মোতকৈ বয়সত আৰু 1 ইঞ্চি ডাঙৰ হলি হয় ন, তেন্তে মই তোক প্ৰণাম কৰিলোঁ হয়, প্ৰণাম। ককাই, আজি মই যাওঁ। ইয়াৰ পিছত যদি আৰু 1 ইঞ্চি দেৰি কৰোঁ ন, মোৰ মেকআপ জানে আৰু খঙত বগলী হৈ যাব। যাওঁ। যোৱা, সাৱধানে যাবি। বেষ্ট অফ লাক।